Hello friends, welcome to back my YouTube channel অসম চাকৰি খবৰ। আজি মই লৈ আহিছোঁ আসাম এগ্ৰিকালচাৰ 12টা কৈ ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন এনসাৰ। ভিডিঅ'টো কি হয় শেষলৈকে চাই থাকিব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৰ্তমান ৰাজ্য সংখ্যা কিমান? ক 28 খন, খ 26 খন, গ 25 খন, ঘ 27 খন। শুদ্ধ উত্তৰটো হৈছে 28 খন। 2 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন চহৰৰ জনসংখ্যা সৰ্বাধিক? ক জাপান, খ লণ্ডন, গ টকিঅ', ঘ পেৰিছ। শুদ্ধ উত্তৰটো হৈছে গ টকিঅ'। 3 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? ক বুধ, খ ইউৰেনাছ, গ বৃহস্পতি, ঘ শুক্ৰ। শুদ্ধ উত্তৰটো হৈছে বৃহস্পতি। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰৰ জনসংখ্যা সৰ্বাধিক? ক দিল্লী, খ কলকাতা, গ মুম্বাই, ঘ চেন্নাই। শুদ্ধ উত্তৰটো হৈছে গ মুম্বাই। 5 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক কপাহ উৎপন্ন হয়? ক আমেৰিকা যুক্তৰাষ্ট্ৰ, খ ভাৰত, গ পাকিস্তান, ঘ ৰাছিয়া। শুদ্ধ উত্তৰটো হৈছে গ পাকিস্তান। 6 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? ক এছিয়া, খ দক্ষিণ আমেৰিকা, গ আফ্ৰিকা, ঘ উত্তৰ আমেৰিকা। শুদ্ধ উত্তৰটো হৈছে ক এছিয়া। 7 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ দীৰ্ঘতম নদীখন ক'ত অৱস্থিত? ক ভাৰতত, খ আমেৰিকা যুক্তৰাষ্ট্ৰত, গ ইজিপ্তত, ঘ চীনত। শুদ্ধ উত্তৰটো হৈছে গ ইজিপ্তত। 8 নম্বৰ প্ৰশ্নটো হৈছে কোৰিয়াৰ অন্য কি নামেৰেও জনা যায়? ক চিটি অৱ 7 হিলছ, খ ইটাৰনেল চিটি, গ ল্যাণ্ড অৱ মিনিং কাম, ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে গ ল্যাণ্ড অৱ মিনিং। 9 নম্বৰ প্ৰশ্নটো হৈছে মানচিত্ৰত বৃষ্টিপাত কিহৰ দ্বাৰা দেখুওৱা হয়? ক আইচ থাৰ্মাছৰ দ্বাৰা, খ আইচ ৱাৰ্ছৰ দ্বাৰা, গ আয়ন স্ফেয়াৰ দ্বাৰা, ঘ আইচ হাইটছৰ দ্বাৰা। শুদ্ধ উত্তৰটো হৈছে ঘ আইচ হাইটছৰ দ্বাৰা। 10 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়াবোৰৰ ভিতৰত ভাৰতৰ কোনটো হ্ৰদৰ পানী সৰ্বাধিক লবণাক্ত? ক দল, খ চিল্কা, গ উলাৰ, ঘ সম্ভাৰ। শুদ্ধ উত্তৰটো হৈছে ঘ সম্ভাৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ব্যাস কিমান? ক 41,000 কিমি, খ 26,000 কিমি, গ 12,742 কিমি, ঘ 6,400 কিমি। শুদ্ধ উত্তৰটো হৈছে গ 12,742 কিমি। 12 নম্বৰ প্ৰশ্নটো হৈছে মানস সৰোবৰৰ কোন নদীৰ উৎস? ক গংগা, খ ব্ৰহ্মপুত্ৰ,
গ গোদাবৰী, ঘ ৰবি। শুদ্ধ উত্তৰটো হৈছে খ ব্ৰহ্মপুত্ৰ।